हेलो बंधुकल ऋतुज ब्लगले सकलोके पुनर्बार स्वागतम जनाइछु अन्य এটা ভিডিও লৈ আজি এটা সাংঘাতিক ভিডিও হ'বলৈ যাই আছে মানে সাংঘাতিক আমি তাম মানে প্ৰকাণ্ড ভিডিও কৰিবলৈ যাই আছো আজি একদম গতিকে পাতুনি বৰ বিশেষ দীঘলীয়া নকৰো এক গাড়ী এদি গাবা লাগা লগো ইয়া বলবমৰ এইবিলাক ৰাস্তাৰ কিনাৰে কিনাৰে পতা হৈছে আমাৰ अरे आइसो प्रकाण्ड भिडिओ हबो আজি दादा देখিছো তো এই পাগলা দিয়া মানে জানে ক্ৰেজি দিয়া আমাৰ আপোন ঠাই মানে পাগলা দিয়া আৰু দেখিছে এই গংগা পুখুৰী একদম কেৱল মাথোৱাৰ মাজত বৰ্তমান সময়খিনিত বৰশী বোৱা পৰ্ব চলি আছে সকলোৱে বৰ্তমান মানে বৰশী বোৱাত ব্যস্ত দেখুৱাম সমগ্ৰ দৃশ্য দেখুৱাম গংগা পুখুৰী হিষ্ট্ৰিকেল মানে পুৰা দেখুৱাম কমপ্লিট দেখুৱাম চাবা নাই ভিডিঅ' মোৰ দুটা সৰু ভাইটিয়ে মোৰ ভিডিঅ' চাই বুলি গম পাই খুব ভাল লাগিল কিন্তু বৰ্তমান সময়খিনিত ইয়াত বৰশী বোৱা পৰ্ব চলি আছে গতিকে ইয়ালৈ আহক আৰু ইয়াত বৰশী বাওক মই বৰ্তমান নলবাৰী জিলাৰ সৰ্ববৃহৎ পুখুৰী গংগা পুখুৰীত উপস্থিত আছোঁ আৰু মোৰ সৈতে ইয়াৰ মানে কি স্থায়ী বাসিন্দা মানে কি পুখুৰীটোৰ লগত বা ইয়াৰ যিটো আপোনাৰ মন্দিৰ কমিটিৰ লগত জড়িত তেখেতৰ পৰা আমাৰ পুখুৰী হিষ্ট্ৰিকেল সম্পৰ্কে কিছু অলপমান জানিবলৈ চেষ্টা কৰিম গতিকে এয়া দেখিছে দাদাৰ পৰা অলপমান জানি লওঁ তাৰ পুখুৰীটোৰ বিষয়ে অলপমান কৈ দিয়কচোন মানে মই যিমানখিনি জানো এটা নলবাৰী জিলাৰ সৰ্ববৃহৎ পুখুৰী আৰু বৰ্তমান সময়খিনিত দেখিছে বৰা বোৱা পৰ্ব চলি আছে গতিকে দেখুৱাম সমগ্ৰ দৃশ্য মানে কি এনেদৰে মাছ মাৰে দাদাৰ পৰা অলপমান জানিলো কথাখিনি এই পুখুৰী এটা আনুমানিক ঠিক লিখিত তেনেকুৱা বুৰঞ্জী নাই তথাপিতো মানে কি অলিখিত হৈছে এইটো মোটামুটি 800 বছৰ পুৰণি পুখুৰী 800 বছৰ মানে কি আমাৰ ইয়াত আহোম ৰাজত্বৰ সময়ৰ পুখুৰী মানে শংকৰদেৱত চাগে বেছি মানে কি বয়স হৈছে পুখুৰীটোৰ আহোম যুগৰ পুখুৰী আৰু কিন্তু এইটো কোনো ধৰণৰ লিখিত হেৰি পোৱা নাযায় মৌখিকভাৱে আৰু মানুহ মুখে এটা মানে চলি অহা হেৰি আৰু বৈদিক পৰম্পৰা সেইটো অস্থি ক্ষেপণ বা তেনেকুৱা লয় সেই সময়ক লৈ এইটো আনুমানিক 18 বছৰ পুৰণি পুখুৰী 800 বছৰ মানে পুৰণি পুখুৰী আৰু এই মানে প্ৰত্যেক বছৰে এই সময়খিনিতে আপোনাৰ মানে কি বৰশী বোৱা মানে কামটো চলেনে পৰ্বটো চলেনে বৰশী বোৱাটো এইটো আমাৰ উন্নয়ন সমিতি আছে তেওঁলোকে এইটো প্ৰতি বছৰে হেৰি কৰে মানে প্ৰতি বছৰে পালন কৰে ব্যৱসায় ভিত্তিত মানে পইচা দি কিনে জইন কৰিব লাগে ইয়াত চাগে দেখিছে বৰ্তমান মানে কি পুৰা একদম মানে বৰশী বোৱা পৰ্ব চলি আছে ইয়াত মানে সেই চৌপাশে কেৱল মানে বৰালৈ সকলো ব্যস্ত কেৱল মাছ মাৰাত ইয়াৰ পৰা মই যদি পঢ়িব লাগে না ভিডিঅ' কৰিব অহা নহ'ব একদম মোবাইলটো যাবই মানুহ মৰিব লাগিব ইয়াত সাৱধান ভাই সাৱধান এয়া দেখিছে দাদাই প্ৰকাণ্ড মাছ মাৰি দিছে একদম মজা একদম ৱেল ডান থেংক ইউ একদম মজা মানে বম ডাঙৰ মাছ মাৰি দিছে ৰৌ মাছ নহয় ভৌকা বম ডাঙৰ মানে 2 কেজি মান ওজনৰ পুৰা খাই 4 কেজি ওজনৰ ভৌকা মাৰি দিছে দাদাই গতিকে একদম মানে কি আৰু একদম খানা পুৰা একদম মজবুত হ'ব নে কি খানাটো পুৰা ভালে হ'ব নহয় 4 কেজি ওজনৰ মানে ভৌকা আৰু আমি তেনেকুৱা মাছৰ পৰা আমি টাৰ্গেট কৰি থাকোঁ আমি সেইকাৰণে বছৰেকৰ জুলাই মাহত আমাৰ এই পৰ্বটো আৰম্ভ হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ মানুহ আহি ইয়াতে অকল ফিচিং যিটো আমাৰ হবি আৰু ফিচিং যিটো এটা স্পৰ্টছ বুলিও ক'ব পাৰে চিকাৰ বুলিও ক'ব পাৰে যি ভাবে আৰু কিন্তু আল্টিমেট এটা এণ্টাৰটেইনমেণ্ট হিচাপত আমি লওঁ সেইদৰে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ এই মানুহখিনি আহে এই সময়ত এটা আমাৰ ইয়াৰ এখন উন্নয়ন সমিতি আছে গংগা পুখুৰী বৰকুৰীয়া উন্নয়ন সমিতিয়ে এই সময়বিলাক নিৰ্ধাৰণ কৰি দিয়ে আৰু নিৰ্ধাৰিত সময়ত মানুহবিলাকে বিভিন্ন ইয়াতে এটা নিৰ্ধাৰিত বৰঙণি আমি দিব লাগে কিমান দিব লাগে বৰঙণি আমি মুঠতে 15 দিন বাওঁ ইয়াত বৰশী ফাৰ্ষ্ট পাছ আৰু ছেকেণ্ড পাছ আৰু দুটা মিলি আমি 5000 টকা দিব লাগে 5000 দিব লাগে মানে 15 দিনত বৰাবলি হয় আৰু সেই তাত আমাৰ ফাৰ্ষ্ট পাছ ছেকেণ্ড পাছ থাকে ফাৰ্ষ্ট পাছত আমি 3000 টকা আৰু ছেকেণ্ড পাছত 2000 টকা ছেকেণ্ড পাছবিলাক আমি আৰু মানুহবিলাকৰ সুবিধা অনুসৰি যেনেকৈ ৰবিবাৰে দিয়া হয় ৰবিবাৰে আমি বৰশীটো বাওঁ
আপুনি কি মানে কি টোপেদি বৰা পাই আছে? ঠিক তেনেকুৱাকৈ কোৱা টান। আমি ট্ৰেডিশ্যনেলি কিছুমান আমি যেনে ধৰক ৰাইচ পলিচৰ লগত আমি ধুনীয়া জিৰা এইবিলাক ইয়াতে আপোনাৰ মছলা আছে, কিন্তু এইবিলাক মছলা আমি ইয়াতে ধৰক আমি ঘৰতে বনাই মেলি লৈ আহোঁ। ইয়াতে ধৰক এইবিলাক পৰুৱাৰ কণীবিলাক এইবিলাক পৰুৱাৰ কণী আমি দেখিছে মছলাত জালমেট টোপ বুলি কয় আমাৰ নলবাৰী ভাষাত জালমেট টোপ মানে খুব ফেমাছ শব্দ নলবাৰী শব্দ। মানে কি মানে মাছ মানে পাই মানে এই বৰশী পালে আৰু কিবা ব্ৰেড চেড আনিছে নেকি আপুনি? আৰু ব্ৰেড আছে, ব্ৰেডৰ লগত আমি হেৰি কৰি দিওঁ এইবিলাক ব্ৰেড। দেখিছে এইবিলাক ব্ৰেড পাৰফেক্ট নেকি? পাৰফেক্ট নহয় ৰুমাৰ ব্ৰেডেদি মানে বৰশী পালে মাছ পোৱাৰ খুবেই সম্ভাৱনা থাকে, গতিকে এই ব্ৰেডেদি পৰা পাব দেই একদম। তাৰপিছত এইবিলাক মছলা আমি নিজে তৈয়াৰী কৰি আনো মানে। আৰু এইখিনি দেখিছে এইবিলাক এইখিনি দাদা কি এইখিনি আমি মছলা যিবিলাক মছলাৰে আমি মাছটোক আকৰ্ষণ কৰোঁ। মানে ঘৰতে ইউজ কৰা, ঘৰত আমি ব্যৱহাৰ কৰা বস্তু মানে ধুনীয়া এটা মানে খুব ধুনীয়া বাছ এটা আছে গোন্ধ মানে গোন্ধটো পাই কিনে মাছে মানে আহাত মানে সুবিধা হয় আৰু ইয়ালৈ আহি যায় মাছখিনি। তাৰমানে মাছখিনিক আমি আকৰ্ষণ কৰাৰ উদ্দেশ্যে মানে সেইটো হেৰি কৰা হয়, মছলাবিলাক প্ৰয়োগ কৰোঁ। আৰু এই কালচাৰটো যিহেতু ৱেষ্ট বেংগল বা বাংলাদেশ এইবিলাকৰ ফালে অলপ বেছি এই কালচাৰ বৰশী বোৱা কালচাৰটো তেওঁলোক আমাতকৈ অকণমান বেছি এডভান্স আৰু মানে। কিন্তু কিছুমান বস্তু আমাৰ পৰা হায়াৰ কৰে, নকৰা নহয়। আৰু প্ৰত্যেক বছৰে এই সময়খিনিত এই ছিজনটোত মানে কি বৰশী বোৱা পৰ্বটো চলে আৰু ইয়াত ৰাতুল্লা আছে মানে ৰাতুল্লাই মানে মোক মানে একদম মানে সুবিধা কৰি দিছে মানে কি ইয়াত মানে বৰশী বোৱা পৰ্বটো ৰাতুল্লাই কৈছিল যে বৰশী বোৱা পৰ্ব চলি আছে ইয়াত, তুমি এটা ভিডিঅ' মানে ব্লগ এটা বনাব দিছিল। এতিয়া ৰাতুল্লাক এই চাগতে ধন্যবাদ জনাইছোঁ মানে ইমান ধুনীয়া এটা সুবিধা দিয়াৰ কাৰণে। আমিও ধন্যবাদ জনাইছোঁ ঋতু ব্লগক। মানে সকলোৱে এই চেগতে আমাক এইখিনি সহযোগিতা দিছে, তেখেতে আমাৰ এই চেনেলটোৰ যোগেদি আমাক প্ৰচাৰৰ মাধ্যমত আনিছে, তাৰ বাবে তেখেতলৈ আমি কৃতজ্ঞতা থাকিল। আৰু সদৌ অসমবাসীক আমাৰ তৰফৰ পৰা ধন্যবাদ নমস্কাৰ জনাইছোঁ। ধন্যবাদ।